হাই গুড মৰ্ণিং মোৰ আনেটি ভ্লগলৈ সকলোকে স্বাগতম জনালোঁ। আজি দেওবাৰ ৰাতিপুৱা বহুত দিনৰ মূৰত আজি ভিডিঅ' বনালোঁ আৰু ইয়াৰ বাবুৰ জ্বৰ হৈ আছে। যোৱাকালি আৰু পৰহি মানে 2 দিনে হ'ল ডক্টৰ তাত লৈ যোৱা। এতিয়া অলপ ঠাণ্ডা হৈ আছে, ব্লাড পৰীক্ষাবিলাকো কৰা হ'ল, ৰিপৰ্টবিলাক চব ভালে আৰু মেলেৰিয়াও নাই, টাইফইড এইবিলাক চোৱা হৈছিলে নাই। এতিয়া মই ৰাতিপুৱা ভাত খোৱা যোগাৰ বনাম। বাবুৰ কাৰণে আলু ভাজি বনাম আৰু আমাৰ কাৰণে শুকান মাছৰ বাথন মচৰা বনাম আৰু ইফালে বাবুৰ কাৰণে আলু দুটা চেলাই থোৱা হ'ল, এতিয়া কুটি ফালে ভাজিম আৰু ইফালে মায়ে ইটা মাজি আছে। ইমান ৰঙা হৈ গ'ল না, ইমান ৰঙা হৈ গ'ল। আমি অহাৰ পৰাই এনেকুৱা হ'ল আৰু এয়া বাবুৰ আলু ভাজিৰ কাৰণে পিঁয়াজখিনি ভাজি ল'লোঁ। পিঁয়াজ দিব দিছে, পানী দিব লাগে বোলে আলু ভাজিত, ফ্ৰাই নহয় আৰু শুকান ফ্ৰাই নহয়, পানী দি ফালে বনাব দিছে। আৰু ইফালে এয়া আলুখিনি কুটি ল'লোঁ আৰু লগতে জলকীয়া ফালি লৈছোঁ বাথনৰ কাৰণে। আমাৰ কাৰণে শুকান মাছৰ বাথন বনামতো। আৰু ইফালে মানে টাৱাখন বহাই দিলোঁ, ইয়াতে শুকান মাছখিনি ভাজিম। তেল নিদিওঁ, গেছটো জ্বলাই লৈছোঁ, তেল নিদিওঁ, শুকানকৈ ভাজিম আৰু তাৰপিছত ইয়াতে বাবুৰখিনি তেলখিনি অকণমান বেছিয়ে হৈ গ'ল। মানে পিঁয়াজখিনি অকণমান এনেকুৱা ৰঙচুৱাকৈ ভাজি ল'লেহে ভাল পায় বাবুৱে। এতিয়া বাবুৰ আলুখিনি দিওঁ। এয়া আলুখিনিকো দি ল'লোঁ, তেলখিনি অকণমান বেছিয়ে হৈ গ'ল। আলুখিনি দি ল'লোঁ। এতিয়া মানে ভাজি অকণমান সিজাই ফালে পানী দিম আৰু অকণমান বেছিকৈ নিদিওঁ পানী, জোল নবনাওঁ কাৰণ ৰাতিপুৱাৰ ভাজি এজনৰ কাৰণেহে 2টা আলু কাটি লৈছোঁ। টাৱাখনো গৰম হৈ গ'ল আৰু মাছ, শুকান মাছ মানে সেইদিনাই মানে দেউতাই কিনি লৈ আহিছিলে, অকল পুঠি মাছ আৰু এইখিনি এনেকুৱা তেল নিদিয়াকৈ শুকান টাৱাতে দিম। আৰু এইডাল হৈছে শুকান মাছ, এনেকুৱা লৰাই দিয়া আৰু শুকান মাছ লৰাই দিয়া মানে এইখিনি হৈ যাব আৰু মচৰাৰ কাৰণে ৰাতি। এতিয়া জলকীয়াখিনি ভাজি লোৱা হৈ গ'ল, এনেকুৱাই হয় আৰু অলপমান পুৰা হয়। ইফালে আলু ভাজি হৈ গ'ল বাবুৰ, আৰু ইফালে জলকীয়া, নহৰু, শুকান মাছ দি ল'লোঁ, খুন্দিম আৰু ইয়াতে বাতিতে, এইটো ফাটা বাতিতে খুন্দিম আৰু খুন্দুনাডাল ৰদ আছিল নেকি, বল্টটো আছিলে, বল্টটো। শুকান মাছৰ বাথন খুন্দি লওঁ। এতিয়া নিমখো দি ল'লোঁ। মচৰাখিনি খুন্দা হৈ গ'ল, ইমান ধুনীয়া হ'ল। এতিয়া মই কাপোৰ ধুব লৈ আহিলোঁ, 1 বাল্টি আৰু শ্ৰাপ আৰু এইটো পুখুৰীতে ধুম মই, এইটো পুখুৰীতে ধুম। সেইফালে যাব লাগিব আৰু সেইফালেদি ৰাস্তা নাই। ঘামি জামি কাপোৰখিনি ধুই লৈ আহিলোঁ। এইখিনি কাপোৰখিনি আৰু দেউতায়ে ৰছী বান্ধি থৈ গৈছে ইয়াতে, ইয়াৰ পৰা ইয়ালৈকে ৰছী বান্ধি থৈ গৈছে। ইয়াতে মেলিম কাপোৰখিনি, আধা বাবুৰখিনি আৰু বাকী পিছফালে বাঁহৰ তাঁৰ আছে, ইয়াতে মেলিম। গৰম লাগিল, ইমান ৰ'দ নহয় পুখুৰী পাৰত। বহুত দিন হ'ল এনেকুৱা কাম নকৰা। আজি মানে এনেকুৱা বহুতখিনি কাপোৰ ধুই বহুত ভাগৰ লাগিল আৰু এতিয়া দেহাটো অলপমান মানে সুস্থ পাইছোঁ আৰু দেহাটো অলপমান ভাল পাইছোঁ। সেইকাৰণে ময়ে ধুলোঁ কাপোৰখিনি। মই পিন্ধা যোৱাকালি বাবুক ডক্টৰ তাত লৈ যাওঁতে পিন্ধি যোৱা কাপোৰ আৰু বাবুৰ পিন্ধি থকা কাপোৰ মায়ে যোৱাকালি বহুতখিনিয়ে ধুই দিলা। এতিয়া মানে মায়ে পথাৰত হাবি উঘলাই আছে, ঘৰৰে পথাৰত, সেইকাৰণে মই ধুই দিলোঁ। এইখিনি সৰুখিনি ইয়াতে মিলা হৈ গ'ল আৰু মানে মোৰ দখনা আছে এখন, এই দখনাখন মানে পিছপিনেহে মিলিম, এইপিনে মানে চোতালত নিমিলোঁ। এখন বহুত ডাঙৰ দখনা হয়।
এয়া ফুল চাওক ইমান ধুনীয়া ফুলি আছে, হ'লেও চোতালত নহয় আৰু ঘৰ পিছপিনেহে হ'ল ফুলজোপা, ইমান ধুনীয়া ফুলি আছে, বহুত বেছিকৈ ফুলে এয়া ফুল। আৰু সেয়া ইফালে মায়ে মেখেলা মিলিয়ে থৈ দিছে। ইফালে চাওক, ইফালে চব বাঁহে বাঁহ, আমাৰ একদম মানে বাঁহৰ তলত এনেকুৱা ইমান ধুনীয়া ছাঁ পৰি থাকে, আৰু ইফালৰ পৰা ইমান ধুনীয়া বতাহ আহি থাকে, বহুত বেছি ভাল লাগে। পানীটো ইয়াৰ পৰা পানী বহুত ওলাব, পানী মই তেতিয়া মানে তাতে পুৰা পানী চেপিবই পৰা নাই, পানী ওলাই আছে। বহুত বেছিকৈ চেপি দিলেহে সোনকালে শুকায়। ইয়া কিমান পানী ওলাইছে ইয়া। এতিয়া গা পা ধুই ল'লোঁ আৰু মূৰটোও ধুই ল'লোঁ, বহুত খোজাই আছিলে, বহুত গৰমত মানে মূৰবিলাক সোনকালে লেতেৰা হৈ যায়। আৰু এতিয়া দুপৰীয়া হ'ল, দুপৰীয়াৰ কাৰণে মই ভাত যোগাৰ কৰিম, ভাত বনাম। আৰু এতিয়া মানে বাবুৰ জ্বৰ হৈ থকাৰ কাৰণে মুৰ্গী এটা ধৰি থৈ দিছিলোঁ যোৱাকালিয়ে, মুৰ্গীটো মাৰিম। আৰু বাবুৰ বোলে জাৰি পাত আৰু আলু মাছৰ জোল খাব ইচ্ছা গৈছে, কিন্তু মাছটো নাই এতিয়া, আৰু কাহ হৈ আছে বাবুৰ, সেইকাৰণে মাছ নোখোৱাওঁ বুলি ভাবিছোঁ। এতিয়া মানে মুৰ্গী আৰু জাৰি পাত আলু জোল বনাই দিম বাবুক, সেইকাৰণে মই জাৰি পাতটো ছিঙি লৈ আহিলোঁ। এতিয়া মানে মুৰ্গীটো মাৰি পিনে চাফা কৰি মেলি বনাম। আৰু এতিয়া ভাতো বনোৱা নাই, ভাত বনাম। আৰু ইফালে বাবুৱে এয়া ভুজিয়া খাই আছে, বাবুই মানে পেণ্ট পিন্ধা নাই, গামচা পিন্ধি আছে, ভুজিয়া খাই না বাবা। এয়া মুৰ্গীখিনিয়ে কুটা হ'ল, দেউতায়ে কুটি দিলে, লোকেল মুৰ্গী ইমান ধুনীয়া, মানে সৰু আধা কেজি হৈছে আৰু মুৰ্গীটো গোটাই। আৰু ইফালে জাৰি পাতখিনি ধুই ল'লোঁ, আৰু আলু 3টা ল'লোঁ লগতে, কুটা নাই মানে ধুই থ'লোঁ, এতিয়া কুটিম। আৰু এয়া ফুলো আছে, জাৰি ফুল, এইবিলাক খাব লাগে, মানে কাহ হ'লেও জাৰি পাত আৰু আদা আৰু গোলমৰিচ দি পিনে মানে বইল কৰি খুৱাওঁ বাবুক। ইয়াতে নাপায় মানে, আমাৰ তাতে হ'লে মোৰ ঘৰত বহুত পায়। আৰু মোৰ ঘৰ দুখন হ'ল এতিয়া, এখন হৈছে ফাৰ্ম হাউচ আৰু অৰিজিনেল ঘৰ। আৰু এয়া চাওক ইমান ৰ'দ দিছে নহয়, ইমান মানে টিকটা ফাটা ৰ'দ দিছে। আৰু সেয়া মায়ে মাছ বিচাৰিব গৈছে, মাছ পালেই চাগে, মাছ পাবই মায়ে, বহুত মাছ পায়, কেইটামান হ'লেও লৈ আহিব। আৰু সেয়া খলাইত ভৰালে, জুম কৰাৰ কাৰণে ভাল দেখা নাই। এয়া তাতে আছে না, তাতে আছে মাছ, তাতে আছে মাছ। এইখিনি আমাৰ পথাৰ, বেছি নহয় আৰু 1.5 বিঘা মাত্ৰ আছে ইয়াতে। এইটো বাল্টিংটো মই হৰেকমালৰ পৰা ৰাখিছিলোঁ, ইয়াতে এয়া বহুতখিনি কাপোৰে ধৰিব, বাবুৰ চোলাখিনি মানে ইয়াতে থৈ দিম। এনে বাহিৰত থৈ দিলে মানে ভিজাও হৈ থাকে কাপোৰবিলাক, আৰু ইমান নিগনি আছে নহয়, নিগনিয়ে কাপোৰবিলাক কুটি থৈ দিয়ে, সেইকাৰণে ইয়াতে থৈ দিম। ইয়াতে ঢাকনিও আছে, ইয়াত ঢাকনি আছে, ইয়াতে এতিয়া কাপোৰখিনি ভৰাওঁ। এনেকুৱা বাল্টি এটা লৈ ল'লে বাকচৰ দৰকাৰে নহয়, ইয়াতে মানে ধুনীয়াকৈ ঢাকনি মাৰি থৈ দিলে, আৰু কুকুৰ দি থৈ দিলেতো ইমান ধুনীয়া চেন ওলাই থাকিব ন ইয়াতে। কাপোৰখিনিও ছেভ হৈ থাকিব, এতিয়া মানে ভিজা হৈ নাথাকিব, আৰু নিগনিয়ে নুকুটিব। এইবিলাক নতুন সদায় পিন্ধাবিলাক ওপৰত থ'ব লাগিব।
বাবু মেগী খাম বুলি কৈছে, এয়া মেগী বনাই দিলোঁ। ওপৰত পিঁয়াজ কাটি দিব দিছে, কেঁচা পিঁয়াজ। জলকীয়া খাব নোৱাৰে, অকল পিঁয়াজ দিব দিছে আৰু। মানে যোৱাকালি আৰু পৰহি দুদিনটো একোৱে খাব নোৱাৰিলে জ্বৰতে। আজি অকণমান খাইছে। এতিয়া মানে মেগীও খাম বুলি ক'লে, দেউতাই আনি দিলে, মই বনাই দিলোঁ এয়া। আৰু এতিয়া সন্ধিয়া 7টা হ'ল, সন্ধিয়াৰ ভাত বনাবই হ'ল আৰু ৰাতিৰ ভাত। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাইছে বুলি। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে লাইক কৰি দিব। আৰু চেনেলত যদি কোনোবাই নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মোক আগুৱাই যোৱাত সহায় কৰিব। আৰু আজিলৈ ইমানতে সামৰিলোঁ। বাই বাই।